নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ৰেচিপি এটা লৈ আহিছোঁ। এইটো জনা শুনা, এইটো সাধাৰণ ৰেচিপি মোৰ কাৰণে নতুন, আৰু মই নতুনকৈ ফাৰ্ষ্ট বনাইছোঁ ইউটিউবৰ পৰা চাই আৰু মই বনাব একো নাজানো। সেই গতিকে চাওকচোন আজি কি বনাওঁ। এতিয়া প্ৰথমতে তেলটো ঢালি লৈছোঁ। তেলটো ঢালি পেলাই পিঁয়াজটো দি লৈছোঁ। অকলে আছোঁ যে মানে চব চেছ কৰিছোঁ। আজি হয় নাজানো, এইটো ইউটিউবৰ পৰা চাই কেতিয়াবা চালোঁ আৰু। এতিয়া বিলাহী দুটা কাটি লৈছোঁ আৰু পিঁয়াজো আছে। তাৰপিছত ডিম দুটা লৈ লৈছোঁ, মই দুটা খাম। তাৰপিছত এতিয়া জুইতে বহাইছোঁ। চাওক এইটো পূৰা ৰঙা হৈ গৈছে। আগতে মই একো ভালকৈ বস্তু বনাব জনাই নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা ইউটিউবৰ পৰা চোৱা হ'লেও চব বস্তু বনাব জানিছোঁ। আৰু ইউটিউব থকাৰ কাৰণে বহুত সুবিধা হৈছে মানুহৰ কাৰণে। যিকোনো কাম কাৰ্যৰ কাৰণে, যিকোনো কাৰণে চব ইউটিউবতে চাৰ্চ কৰিলে চব পায়। সেই গতিকে আৰু ইউটিউব বনাই হৈ গ'লে কি হ'ব নাজানো। আৰু চাওক, সেয়া ৰাতিলৈ খানা কষ্ট কৰি এয়া বনাওঁ, নিজে বনাওঁ। সেই গতিকে মানে ধৰ বহুত কিছুমান প্ৰব্লেম হয় আৰু বাধা বিঘিনি নিজেই বনাই খাবলগীয়া হয় যে, সেই গতিকে বহুত কষ্ট হয়। আৰু ভিডিঅ'টো এইখিনিতে কওঁ যে, যিসকলে নতুনকৈ আহিছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে কৰা আছিলে আন্তৰিক ধন্যবাদ থাকিল। এইটো একদম সাধাৰণ বনোৱা, চবেই বনাব জানে, সৰু সৰু পোৱালিও বনাব জানে। আৰু মই ইমান ভালদৰে বনাব নাজানো, সেই গতিকে মানে আৰু এনেকৈ বনাইছোঁ। কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া কি কৰিবা, উপায় নাই, ঘৰত বেলেগফালে যাবলৈ নোৱাৰোঁ। সেই গতিকে আৰু এনেকৈ ধৰণৰ ভিডিঅ' বনাই আপলোড কৰি দিছোঁ, আৰু চাই থাকিব সম্পূৰ্ণকৈ। কেনে ক'বচোন, এতিয়া নিজে চব বস্তু বনাই নিজে কাম বন নিজেই কৰিবলগীয়া হয়। আপোনালোকে চাই আছে বাৰু ভিডিঅ'ত, সেই গতিকে ধন্যবাদ থাকিল। আপোনালোকে এনেধৰণে মোৰ ভিডিঅ' চাই যোৱাৰ কাৰণে বহুত মানে ধন্যবাদ দিছোঁ, কাৰণ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ থকাৰ কাৰণে। এয়া চাওক, এতিয়া ডিমটো প্ৰথম দি দিলোঁ। এতিয়া ডিমটো দিছোঁ, আৰু বেছি টাইম নালাগে, ফটককৈ হৈ যাব। সহজ উপায়, কম সময়তে কম টাইমতে মানে পটককৈ, অকলশৰীয়া মানুহটো মানে পটককৈ বনাবলগীয়া হয় যে, সেই গতিকে মানে এইবিলাকৰ কাৰণে আৰু সোনকালে বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু নহ'লে দেৰি হ'লে অকলে আকৌ বেলেগ কামবিলাক কৰিবলগীয়া হয়, আকৌ দিগদাৰ হৈ যায়, মানে দেৰি হৈ যায়তো। সেই গতিকে মানে এনেকৈ মানে ফটককৈ যি টি বনাই দিওঁ। আৰু সেই গতিকে এনেকৈ ধৰণে ভিডিঅ' বনাইছোঁ। তাৰপিছত এতিয়া চাওক, ধোঁৱাটো অকণ বেছি ধৰিছে। ধোঁৱাটোৰে গেছৰ নহয় যে, এইটো সৰুকা। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে কৰা আছিলে আৰু ছাবস্ক্ৰাইব কৰা আছিলে ধন্যবাদ থাকিল, আৰু যিসকলে কৰা নাই কৰি ল'ব, নহ'লে আৰু কৰি ল'ব। আৰু চাওক হৈ গ'ল। এতিয়া জুইটো ধুনীয়াকৈ নুমাই দিওঁ। নুমোৱাৰ পিছত এতিয়া আপোনালোকৰ ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিব ওলাইছোঁ। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আশা কৰোঁ সকলোৱে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। চাওক ৰং চাওক, আৰু এইখিনিতে ভিডিঅ'টো পৰিসমাপ্তি কৰিছিলোঁ। ধন্যবাদ থাকিল, সকলোতে মংগল শুভ হওক। ধন্যবাদ, আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ।